নমস্কাৰ সকলোকে মই সবিতা ৰাজাৰিকী #নিৰাজ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। ভাবিছে চাগে মুখখন দেখোন বন্ধ কৰি আছে, কথাবোৰনো ক'ৰ পৰা ওলাই আছে। মই তেনেকুৱাই, আচলতে ভিডিঅ' কৰি থাকিলে লাজ লাগে, আগতে মনে মনে ভিডিঅ'বিলাক কৰি লওঁ, তাৰপিছতে ভইচ অভাৰ দি থাকোঁ ৰাতি কোনো গম নোপোৱাকৈ। এয়া আমি পথাৰত আহিছিলোঁ আলু ৰুবৰ কাৰণে, লগত জেমিকো লৈ আহিছিলোঁ, একদম শিক্ষা পাই গৈছে আহি কেনে। তাৰপিছত এয়া আমাৰ ডাঙৰ ল'ৰা পূৰা কোদাল পাৰি আছে আলু ৰোৱাৰ কাৰণে, খানবোৰ কৰিব। মানে ককাকে গৰুৰ কাৰণে ঘাঁহ কাটিব গৈছে, আহি পোৱা নাই, সেইকাৰণে আৰু তাকে লগাই দিছোঁ পূৰা মাটিবোৰ খান্দিবৰ কাৰণে। আগতে ৰুইছিলে বাৰু, কিন্তু তাৰে পিছত বৰষুণ হোৱাৰ কাৰণে আকৌ দেৰিকৈ ৰুব আহিছোঁ আমি। এয়া দেখিছেনে, পথাৰখনৰ কাষেৰে আমাৰ নদী এটা বৈ গৈছে, খুব ভাল লগা। আচলতে পথাৰত তেনেকৈ অহা নাযায়, এই আলু ৰুবৰ হ'লে বা ধান কাটিবৰ হ'লে, ধান ৰোৱাৰ সময়ত তেনেকৈ অহা যায়। পিছে মই এইবোৰ কৰিব নাহোঁ দেই, ভিডিঅ' বনাবহে আহিছোঁ। আজি স্কুল নাছিল সিহঁতৰ ল'ৰাহঁতৰ, সেইকাৰণে আহিলোঁ। তাৰপিছত এনেকৈ আলু চালু ৰোৱা হৈ কেনে পাছত চাহ ঘৰৰ পৰা লৈ অহা গৈছিল, সিহঁতক চাহ খালোঁ, আমিও খালোঁ। এয়া আমাৰ জেমি, সি জন্ম পোৱাৰ পৰা আজি ফাৰ্ষ্ট ইমানখিনি খোজ কাঢ়িছে, কিজানি 1-1.5 কিলোমিটাৰমান ৰাস্তা হ'ব চাগে, খোজ কাঢ়ি কাঢ়ি তাৰ অৱস্থা চেছ। তাৰপিছত এয়া অৱস্থা নোহোৱা হৈ গৈছে। তাৰপিছত এয়া আৰু ল'ৰাটো ইমূৰৰ পৰা সিমূৰলৈ ওলট পালটকৈ ভিডিঅ' কৰি আছে, ধাম ধুম যি পাইছে তাকে। এইবিলাক খন্দাবিলাক দেখিছেনে, ইয়াতে কিবা কিবি ৰঙালাও, মূলা, বিন, তাৰপিছত নহৰু, শাক, মূলা শাক, পালেং শাক, চুকা শাক, নহৰু এইবিলাক দিয়া গৈছে। এতিয়া বাৰু এনেকৈ দেখিছে আপোনালোকে, যেতিয়া খেতিডৰা হয় ধুনীয়াকৈ, তেতিয়া আকৌ এদিন আহিম ভিডিঅ' কৰি আপোনালোকক দেখাবৰ কাৰণে। এয়া আমি পূৰা আলু ৰোৱাত ব্যস্ত। এয়া আমাৰ আইতাকে অলপ অলপ খান্দি দিছে। সেয়াই আৰু তাক ভিডিঅ' বনাই থাকিব দিছোঁ, সেইকাৰণে ওলট পালটকৈ একফালৰ পৰা ভিডিঅ' বনাই আছে। দেখিছেনে ধাননি পথাৰখন কি ধুনীয়াকৈ সেউজীয়া হৈ আছে, আৰু কেইদিনমান পিছত সোণালী ধানেৰে উপচি পৰিব পথাৰখন। এই আলুৰ খন্দাবিলাক ইয়াতে খাচীয়া আলু আৰু পাটনা আলু এনেকৈ ৰোৱা হয়। যিবিলাক একদম টিকলা টিকলা আপোনালোকে জানেই, গুটি আলু, সেইবিলাকক আমি পাটনা আলু বুলি কওঁ, আৰু যিবিলাক ডাঙৰ ডাঙৰ আলু সেইবিলাক হ'ল খাচীয়া আলু। আমি পিছে আলুৰ বিধানটো কি জানো আছিল, মই নামটো পাহৰিলোঁ, নতুন কিবা এটা বিধান আনিছিলে আমাৰ দোকানখনত, সেয়া আনিলোঁ। এয়া আমি আলু ৰুই আছোঁ। বেকগ্ৰাউণ্ডত যদি কিবা আপোনালোকে শুনিব পাইছে, কিবা কৈছে, সেইবিলাক ইগন'ৰ কৰিব। তাৰপিছত এনেকৈ আমাৰ আলু চালু ৰোৱা হ'ল। আহিবৰ সময়ত ভিডিঅ' নকৰিলোঁ, এতিয়া যাই থাকোঁতে ৰাস্তাটো অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাই দিছোঁ। আমাৰ ঘৰৰ পৰা পথাৰখন প্ৰায় 1.5 কিলোমিটাৰমান হ'ব চাগে, খোজ কাঢ়ি কাঢ়ি একদম অৱস্থা নোহোৱা হৈ যায়। যিবিলাকে সদায় আহে তেওঁলোকৰ কথা নাই, আমি কেতিয়াবাহে আহোঁ, সেইকাৰণে একদম ভৰি চৰি বিষ উঠি যায়। আমাৰতো আজি জেমিৰ একেবাৰে অৱস্থা নোহোৱা হৈ গৈছে তাৰ। এয়া আমাৰ এইটো সৰু, সি আৰু পথাৰত আহিব বোলে কোনে মাতে আৰু, ইফালে দাউৰে সিফালে দাউৰে, বান্দৰৰ নিচিনাকৈ দৌৰিয়ে থাকে কেৱল। সেই দেখিছেনে কাষেৰে ইমান ধুনীয়াকৈ নদীটো গৈছে। এয়া গৈ আছোঁ, তাৰপাছত আমি এনেকৈ আহি আহি মাজতে আকৌ ইমান ধুনীয়া এটা পৰিৱেশ চাইছোঁ, দেখিবলৈ আকাশখনো দেখিবলৈ ইমান ধুনীয়া হৈ আছে। তাকে সৰু ল'ৰাটোক নতুনকৈ ডান্স শিকি আছে, সেইকাৰণে তাক এটা ৰিলচ বনাব দিলোঁ। আপোনালোকে মোৰ সবিতা ডেকা অফিচিয়েল ফেচবুক পেজ এটি আছে, তাত গ'লে আপোনালোকে চাব পাৰিব। এনেকৈ ৰিলচ চিলচ বনালোঁ, বনাই কেনে আমি এনেকৈ আহি আছোঁ আকৌ। পিছত জেমিৰ পিছে অৱস্থা বহুতেই বেছি বেয়া হ'ল, তাৰ ৰাতিলৈকে একদম ভৰি বিষত শুই উঠিব নোৱাৰা হ'ল, পিছদিনাখনে অকণমান ভাল পাইছে। এনেকৈ আমি আহি আহি দেখিছেনে আমাৰ পথাৰৰ মাজতে এইখন আছে ৰাজহুৱা শ্মশান, কাষতে এটি মন্দিৰো আছে।
আজি পিছে ভিডিঅ'টো ইমানখিনিয়ে আছিল ঘৰ পাবলৈ পিছে আৰু বহুত দূৰ জেগা বাকী আছে পিছে আজি কথাবোৰ পটকৈ মুখত যি আহিছে তাকে কৈ গৈছোঁ যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব পিছে এই আলু ৰোৱা ভিডিঅ'টো দুদিনমান আগৰে হয় এতিয়া চাগে আলু গজালিও মেলি ওলাইছে সদৌ সকলোকে ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে এতিয়া মই ৰাজা ৰিকি আৰু জেমিৰ ফালৰ পৰা সকলোকে বাই বাই